কোন কেনেকুৱা কেতিয়া কি প্ৰয়োজনত কথা কয় দেখিলেই গম পাওঁ, কিন্তু কেতিয়াও বেয়াকৈ নকওঁ মই, কাৰণ সেয়া মোৰ দুৰ্বলতা নহয়, মা দেউতাই দিয়া ভাল শিক্ষাৰ পৰিচয়। টকা জমা কৰি ভাল লগা বস্তু কিনাৰ আনন্দ কি সেয়া মাত্ৰ মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালীহে ভালদৰে বুজি পায়। সপোন দেখাৰ অধিকাৰ হেনো সকলোৰে আছে, সেয়েহে ময়ো দেখিছিলোঁ, কিন্তু মোৰ সপোনবোৰ অবাস্তৱ আৰু ঠিকনাবিহীন আছিল বুলিহে ইমান পোৱা নাছিলোঁ। পকা পাতৰ দৰে সপোনবোৰ সৰিব ধৰিছে আৰু বৰষুণৰ টোপালৰ দৰে আশাবোৰ যেন পৰিব ধৰিছে। অসীম চেষ্টা কৰিছোঁ সেইবোৰ ধৰি ৰাখিবলৈ, হ'লেও দেখোন পিছলিহে পৰে।